সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কৃষ্ণৰ কথা। হে সখী হব তোৰা হব হামাৰ প্ৰাণতো অধিক, হামো পৰিহাস কেলি কৌতুক কয়ল্লো তাহে নাহি উজল্ল, অব দুখ চুৰহ তোৰা হবৰ মনোৰথ পুৰী, কীৰা কৌতুক কৰব প্ৰাণ সখী উত্থহ উত্থহ। সূত্ৰ ঐশ্বন প্ৰকাৰে নানা ক্ৰীড়া কৰে, শ্ৰীকৃষ্ণে গোপী খবৰ মনোৰথ পুৰল্ল, কৃষ্ণে গোপীৰ সংগে কেলি কৰিতে লাগল্ল। শৰৎ কালৰ ৰাত্ৰি অতি বিধুপন, ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন, শৰৎ কালৰ ৰাতি অতি বিধুপন, ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন, বৈলন্ত উদিত চন্দ্ৰ পূৰ্বদিশন্তে, কামাতুৰ স্থিৰ যেন সন্তাপ মাৰ্জন্তে, শৰৎ কালৰ ৰাতি অতি বিধুপন, ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন, কেশৱে কৰত কেলি, গোবিন্দে কৰত কেলি, গোপিনীৰ সংগে ৰঙে, কেশৱে কৰত কেলি, গোবিন্দে কৰত কেলি, গোপিনীৰ সংগে ৰঙে, কাহাকো হেৰয় হাঁহি, কাহাকো হেৰয় হাঁহি, আখি মঙ্গল ৰামা, কেশৱে কৰত কেলি, গোবিন্দে কৰত কেলি। কৃষ্ণ কথা। হে সখী হব তোৰা হবে হামাক কৈছে প্ৰিয় সম্ভাষণ নাহি কৰহ, হাম কোন অপৰাধ কৰিলো, হে সখী হব প্ৰেম কটাক্ষে নিৰেখি হামাক আলিংগন দেহ। সূত্ৰ তদন্তৰে শ্ৰীকৃষ্ণে গোপী খবৰ অতি গৰ্বভাৱ নাহি সহল্ল, হামাক নাপাই গোপী খবৰ প্ৰেম ভকতি
হৌক বুলি শ্ৰীকৃষ্ণে তথাৰ্থে ৰাধা নাম এক গোপীক হৃদে বান্ধি অন্তৰ্ধান ভেল্ল। গোপীসৱে আগ পাছ চাই শ্ৰীকৃষ্ণৰ নেদেখি গৰ্বভাৱ দূৰ কৰি বিৰহে কাতৰ শুয়া জৈছে কৃষ্ণক প্ৰাৰ্থনা কৰিতে লাগল। বৃন্দাবন উৰি গ'ল বৃন্দাবন স্বামী কৃষ্ণ পুৰি গ'ল বৃন্দাবন উৰি গ'ল বৃন্দাবন স্বামী কৃষ্ণ গৰ্ব কৰি কিৰোদৰা চাৰি চকু খাইলো মোক পাই হাতে মৰুৱালো পুৰি গ'ল বৃন্দাবন উৰি গ'ল বৃন্দাবন স্বামী কৃষ্ণ আহে সামাজিক লোক ওহি সময়ে শ্ৰীকৃষ্ণ ৰাধাৰ বৃন্দাবন প্ৰৱেশ কৰল। কৰি অংগী ভংগী ও নাচে শ্ৰীহৰি ও ৰাধাৰ সঙ্গে গোপাল মন মোহন ও ৰাধাৰ সঙ্গে গোপাল কৰি অংগী ভংগী ও নাচত শ্ৰীহৰি ও ৰাধাৰ সঙ্গে গোপাল মন মোহন ও ৰাধাৰ সঙ্গে গোপাল কোলাত বহায়া ওপতে সুময়া ও হাস পৰিহাস কৰে মন মোহন ও হাস পৰিহাস কৰে। কৃষ্ণৰ কথা। হে প্ৰাণপ্ৰিয়ে এতেক্ষণে তুহু কেন নাহি কহ জব চলিতে নাহি পাৰহ হামাৰ স্কন্ধে চৰসিয়া গোপী কটাক্ষ নাহি উজল বস্ত্ৰ কাচি স্কন্ধে চৰিতে ৰংগে চলল
ତାହେ ପେଖି ଶ୍ରୀକୃଷ୍ଣ ଅନ୍ତର୍ଧ୍ୟାନ ହେଲ ରାଧା କନ୍ଦନ କରି ରହଲ হেন সময়ে গোপী কবে আহি কৃষ্ণ 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 হে সখী কি ভেল আমার প্রাণ কৃষ্ণ কোন অভিতি গেল খতরে কহ হে সখী হব কি পুছত হামু অভাগিনী স্বামী কৃষ্ণৰ কোন মান নসাধল কৃষ্ণে গৰ্বে কৃষ্ণে বুকে বান্ধি হামাক ফুৰাল সেহি গৰ্বে হামু অন্ধ হেলো কৃষ্ণৰ স্কন্ধে বগাইতে গেলো সেহি অপৰাধে বান্ধৱ কৃষ্ণে হামাক চাৰি কোন ভীতি গেল হামু নাহি জানো হে ৰাধে দুখ চুৰহ চল্লহ হাম কবে যমুনা বালিক গয়া কৃষ্ণক প্ৰাৰ্থনা কৰহু বৃন্দাবনে কোন পথে গৈলে সধা পুত্ৰ গোপীৰ ঐশ্বন আৰ্তনাদ শুনি শ্ৰীকৃষ্ণৰ প্ৰেম উপজল্ল সুহি সময়ে শ্ৰীকৃষ্ণে গোপীক পাশে আহি হাঁহি হাঁহি জৈছে বুলিতে লাগল হে সখী হব তোৰ খবৰ প্ৰেম ভকতিত হামু পৰম সন্তোষ ভেল্লো অৱসতৰে কেলি কৌতুক কৰোহু ৰময়া কৰো মদন খেলা ও ৰময়া কৰো মদন খেলা ও খেলে ৰংগে ৰংগে গোপ ৰমণী মেলা ও রময়া গরু মরণ খেলা ও রময়া গরু মরণ খেলা ও খেলে রঙ্গে রঙ্গে গোপ রমণী মেলা কাহাকো হরিয়া হাকি গরু মান ও কাহাকো হরিয়া কি গরু মান ও কাহাকো সুমন সর্বন দান সর্বন দান ও সূত্ৰ এতম্বিতে নানা কেলি গোপাল কৰল গোপীক মনোৰথ পুৰি আনন্দে মগন হোৱা আশয় ঠিক সুহি সময়ে কুবেৰক অনুচৰ এক যক্ষ উনিকৰ নাম শংখচূড় গোপীক হৰিবাক লাগি প্ৰৱেশ কৰত শংখচূড় পুত্ৰ তাহে দেখি শ্ৰীকৃষ্ণে মুষ্ঠিৰ পহাৰে যক্ষক বধ কৰিল পুনু কৃষ্ণে গোপীৰ সংগে আনন্দে কেলি কৰত লাগল ভূ ভূ সভাসদ সাধুজন কেলি গোপাল নাটক নামেদং সমাপ্তি ভইল।